সকলকে স্বাগতম জানাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। গ্ৰেড 4ৰ কৰ্মচাৰীসকলৰ বাবে অতি ভাল খবৰ। আজি আমাৰ CM ছাৰে ফেচবুক পোষ্ট যোগে এটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে। অসম চৰকাৰে ৰাজ্যৰ প্ৰাধিকৃত বিদ্যালয়সমূহৰ কৰ্মচাৰীৰ বাবে এটি গুৰুত্বপূৰ্ণ ভাল খবৰ। বিদ্যালয়ৰ কৰ্মচাৰীৰ কেৰিয়াৰৰ বিকাশৰ বাবে চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে কনিষ্ঠ সহায়ক অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট পদলৈ পদোন্নতি লাভ কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। এই নতুন নিয়ম অনুসৰি কনিষ্ঠ সহায়ক পদৰ মুঠ খালী পদৰ 5% পদ কেৱল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিৰ বাবে সংৰক্ষিত কৰি ৰখা হ'ব। এই পদোন্নতি লাভ কৰিবলৈ হ'লে আবেদনকাৰীৰ থাকিব লাগিব অতি কমেও 5 বছৰৰ নিৰৱচ্ছিন্ন সেৱাৰ অভিজ্ঞতা আৰু লগতে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা। মন কৰিবলগীয়া যে এই সমগ্ৰ পদোন্নতি প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে জ্যেষ্ঠতা, ছিনিয়ৰিটি আৰু চাকৰিৰ গ্ৰেডৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ'ব। কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ এই প্ৰক্ৰিয়াটো অতি স্বচ্ছ কৰিবলৈ জিলা পদোন্নতি সমিতি অৰ্থাৎ ডিষ্ট্ৰিক্ট প্ৰমোশ্যন কমিটিৰ জৰিয়তে উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব। ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অধিক সুশৃংখল আৰু কৰ্মচাৰীসকলক যোগ্যতা ভিত্তিক মৰ্যাদা দিবলৈ অসম চৰকাৰৰ এয়া সঁচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ। চৰকাৰৰ এই সিদ্ধান্তক আপুনি কেনে পাইছে কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। ধন্যবাদ। আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক এনেকুৱা ভিডিঅ' সবতকৈ আগত পাবলৈ। ধন্যবাদ।